আজি আমাৰ কাৰ্যসূচী ৩ আগষ্ট আমি প্ৰথম যিটো কাৰ্যসূচী আমি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ ওমেন তাৰ পৰা আমি বেটি বাচাও বেটি পঢ়াও এটা কেম্পেইন লৈছোঁ আৰু সেই কেম্পেইনটোৰ আণ্ডাৰত আমাৰ ডিফাৰেণ্ট এক্টিভিটিছ আছে বেলেগ বেলেগ ধৰণৰ এক্টিভিটিছ আছে সেই এক্টিভিটিছ অনুসৰি আজিৰ ডেটত আমি ব্লক ৰেলী এটা কৰিব বিচাৰিছোঁ উইথ দ্য হেল্প অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট চ' গতিকে আজি আমি ইয়াতে গোসাইগাঁও হায়াৰ ছেকেণ্ডেৰী যিখিনি ল'ৰা ছোৱালী আছে তেখেতলোকক লগত লৈ কিনে এটা এৱাৰনেছ ৰেলী আমি বেটি বাচাও বেটি পঢ়াও মাধ্যমেৰে আমি কৰিব বিচাৰিছোঁ আৰু ছেকেণ্ড যিটো আমাৰ কাৰ্যসূচী হৈছে সেইটো হৈছে ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং ডে আমাৰ 1 পৰা 7 আগষ্টলৈকে আমি ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং ডে চেলিব্ৰেট কৰিছোঁ গতিকে সেইটোৰ বিষয়ে এৱাৰনেছ দিবৰ বাবে আজি আমি ইয়াতে গোট খাইছোঁ আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে গোসাইগাঁও টাউন হৈ কিনে আমি আমাৰ অফিচ প্ৰিমাইছলৈকে যাম চ' এইখিনি আমাৰ আজি এজেণ্ডা মহিলা তাৰ মাজতো বহুত খুঁটি নীতি থাকে হয়তো বহুতে জানে আৰু বহুতে হয়তো নাজানে ব্ৰেষ্ট ফিডিং পজিশ্যন কেনেকুৱা হ'ব লাগে কিমান টাইমৰ মূৰত দিব লাগে আৰু কিছুমান মিথ আমি দেখা পাওঁ যে বাচ্চা এটা জন্ম হ'লে মুখত মৌ দি দিয়া পানী দি দিয়া এইবিলাক যিবিলাক মিথ আছে এইবিলাকৰ মেছেজ আমি দিয়াৰ কাৰণে থ্ৰু ব্ৰেষ্ট ফিডিং আমি এৱাৰনেছ কেম্পেইনটো সেইকাৰণে পাতিছোঁ যাতে আমি ভুল মেছেজবিলাক গুচাই কিনে আমি যিটো মানে শুদ্ধ মেছেজ হয় সেইটো যাতে দিব পাৰোঁ আৰু সেইটো লৈ আমি আজি আগবাঢ়িছোঁ बेटी बचाओ बेटी पढ़ाओ बेटी बचाओ बेटी पढ़ाओ